এটা কৰ্তব্য আছিলে তেখেতৰ বোলে মই অসমৰ পৰা মানুহ এজন লৈ আহিছিলোঁ এক টুকুৰা হীৰা লৈ আহিছোঁ যদি সংৰক্ষণ ভালকৈ কৰিব নোৱাৰোঁ হে নহয় বিচাৰত দিয়ে দোষী হৈছে দোষীবিলাকে শাস্তি পাব লাগে এইটো মই দৃঢ়তাৰে ক'ব বিচাৰোঁ আৰু সকলোৱে শাস্তি পাব লাগে অকল শ্যামকানু মহন্ত ইয়াতে জড়িত আছে নহয় ইয়াৰ অন্তৰালয়ত হয়তো বহুত কেইজন আছে গতিকে দোষীয়ে শাস্তি পাব লাগে ঠিক আছে ঠিক আছে হেৰিতে যি গৈছিলে ছিংগাপুৰত যি গৈছিলে আহে না তেতিয়াৰ পৰা কোন কোন থাকে ইয়াতে এটা এনেইতো মাক দেউতাক থাকে এতিয়া কোন আছে মাক দেউতাকৰ ছোৱালীজনী থাকে আৰু এতিয়া বৰ্তমান কোনো নাই আহে নাই ছিংগাপুৰত যোৱাৰ পিছত আহিছে না নাই কিবা খবৰ কৰিছে নেকি একোতো আমাক খবৰ দিয়া নাই দেখোন এতিয়ালৈকে আহিলেতো আমাক খবৰ দিয়ে এতিয়া ঘৰত কোন কোন আছে এতিয়া নাই কোনো নাই এতিয়া কোনো নাই 17 তাৰিখৰ পৰা নাই 17 তাৰিখৰ পৰা নাই দাদা আপুনি ইয়াতে কাম কৰা কিমান দিন হ'ল মই প্ৰথমৰ পৰা আছোঁ ঘৰটো 3 বছৰমান হ'লতো লোৱা তেতিয়াৰ পৰাই আছোঁ মই ইয়াত খুব ৰাতি ৰাতি পাৰ্টি চলে বোলে হয় নেকি ৰাতি ৰাতি পাৰ্টি আৰু কি এতিয়া ধৰক মাজে মাজেতো আৰু চলে সেইটো মিছা বুলি নকওঁ আমি হয় নহয় মাজে মাজে কিন্তু সদায় নহয় আৰু খুব খুব বহুত মহিলাও আহে নেকি আহে কিছুমান আলহী কিছুমান আহে এক্ট্ৰেছ কোন কোন আহে কি কয় এক্ট্ৰেছ কোন কোন আহে এক্ট্ৰেছ এতিয়া কোন কোন আহে আমি এক্ট্ৰেছ কোন কোন আহে দাদা এক্ট্ৰেছ হয় এক্ট্ৰেছটো কি বুলি কয় এইটোৱে আছিলে নিশিতা গোস্বামী নিশিতা নহয় বৰষাও নহয় কোন এই যে গায়িকা যে কি নাম আছিলে প্ৰিয়ংকা নহয় গীতালীও নহয় ডুবলি নহয় এই জুবিনৰ লগত আছে নেকি এতিয়া জুবিনৰ লগত গাইছিলে নেকি নহয় ইয়াত কোন কোন থাকে বুলি ক'লে আপুনি ইয়াত কোন কোন থাকে এনেই মাক দেউতাক আৰু ছোৱালী দুজনী থাকে কিন্তু ছোৱালী দুজনী আকৌ দিল্লীত পঢ়েতো তাতে থাকে মাক দেউতাক বিশেষকৈ মাক দেউতাকে থাকে আৰু ইয়াতে আচ্ছা এতিয়া বাকী মানুহবিলাক ক'ত গ'ল বাকী মানুহ মানে এতিয়া কোনো নাই এতিয়া ছোৱালী দুজনতো দিল্লীতে আছে তাতে যদি আৰু হেৰিত লগ ধৰিছে ছিংগাপুৰত নাজানো এতিয়া ইহঁতৰতো মাক দেউতাকতো ছিংগাপুৰলৈ গৈছে আমিতো সেইটোৱে জানো আমাক যিখিনি কৈছে আমি এইটোৱে জানো আচ্ছা কালি ৰাতি আহিছিল নেকি বাৰু কালি ৰাতি কোনো অহা নাই মানুহে নাই আচ্ছা দিয়ক ঠিক আছে আহিলে আমাক ইনফৰমেশ্যন দিয়ে আপোনালোকে চিকিউৰিটি কেইজন আছে ইয়াতে আমি দুজন আছে ন ঠিক আছে দাদা হয় এই জুবিন গাৰ্গ যে ঢুকাল আপুনিতো গম পাইছে হয় আপোনালোকৰ অলপ বেয়া লাগিছে নাই কি বেয়া নালাগিব কি কথা কয় তেতিয়াহ'লে বেয়া লাগিছে যদি এটা কথা কওকচোন জুবিন গাৰ্গক লৈ গৈ পেলাই নচোৱাটো শ্যামকানু মহন্তৰ ভুল হয় নে নহয় এতিয়া সেইটোতো সকলোৱে সেইটোৱে কয় হয় নহয় সকলোৱে গোটেই অসমবাসীয়ে সেইটো কথা কৈছে আৰু আমিও কওঁ দিয়কচোন সেইটো আমিও কওঁ কাৰণ এইটো লৈ যাই পেলাই যদি ভালকৈ কিবা কৰিব নোৱাৰে হয় নহয় গতিকে সেইখিনি দুখ হ'বই নিশ্চয় কাৰণ এইটো এটা কৰ্তব্য আছিলে তেখেতৰ বোলে মই অসমৰ পৰা মানুহ এজন লৈ আহিছিলোঁ এক টুকুৰা হীৰা লৈ আহিছোঁ যদি সংৰক্ষণ ভালকৈ কৰিব নোৱাৰোঁ হয় নহয় গতিকে সেইখিনি কথা সকলোৱে জানে এইখিনি কথা শাস্তি হ'ব লাগে নে নালাগে দাদা শ্যামকানু মহন্তৰ এতিয়া আপুনি কি ভাবে আপুনি যিটো দেখি আছে আপুনি কি ভাবে সাধাৰণ এজন মানুহ অকল যে শ্যামকানু মহন্তৰ শাস্তি হ'ব লাগে সেইটো কথা নহয় এতিয়া ধৰক শ্যামকানু যিয়ে দোষী বিচাৰত দিয়ে দোষী হৈছে দোষীবিলাকে শাস্তি পাব লাগে এইটো মই দৃঢ়তাৰে ক'ব বিচাৰোঁ আৰু সকলোৱে শাস্তি পাব লাগে অকল যে শ্যামকানু মহন্ত ইয়াতে জড়িত আছে নহয় ইয়াৰ অন্তৰালয়ত হয়তো বহুত কেইজন আছে গতিকে দোষীয়ে শাস্তি পাব লাগে ঠিক আছে